আজি মহৰম মাহৰ 10 তাৰিখ কিয় আজিৰ দিনটোত ৰোজা ৰাখে ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজিৰ দিনটো ইছলাম ধৰ্মীয় লোকসকলৰ বাবে কিয় এটা উত্তম দিন হয় আজি ইছলামিক ক্যালেন্ডাৰৰ মতে মহৰম মাহৰ 10 তাৰিখ আজিৰ দিনটো ইছলাম ধৰ্মীয় সকলৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন আজিৰ দিনটোত নবী হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নাতি ইমাম হুছেইন শহীদ হৈছিল আজিৰ দিনটোক আশুৰা বুলি জনাজাত প্ৰাপ্ত তথ্য অনুসৰি আজিৰ দিনটোত বহু ধৰণৰ গুৰুত্বপূৰ্ণ ঘটনা ঘটিছিল বুলি জানিব পৰা যায় যাৰ ভিতৰত আছে আজিৰ দিনতে হযৰত মুসা আলাইহি ওয়াসাল্লাম ফেৰাউনৰ অত্যাচাৰৰ পৰা মুক্তি লাভ কৰিছিল আজিৰ দিনতে হযৰত আয়ুব আলাইহি ওয়াসাল্লাম কঠিন ৰোগৰ পৰা মুক্তি লাভ কৰিছিল আজিৰ দিনতে আৰু বহু গুৰুত্বপূৰ্ণ ঘটনা ঘটিছিল আজিৰ দিনতে হযৰত ঈসা আলাইহি ওয়াসাল্লামে জন্মগ্ৰহণ কৰিছিল মহৰম মাহৰ 10 তাৰিখে ৰোজা ৰখাৰ পৰম্পৰা বহু পুৰণি আৰু এক গুৰুত্বপূৰ্ণ ইছলামিক ৰীতি অৰ্থাৎ এই মহৰম মাহটো হৈছে ইছলামিক বৰ্ষপঞ্জিকাৰ প্ৰথমটো মাহ যিটো মুছলমান সকলৰ বাবে অতি পবিত্ৰ ইয়াৰ উপৰিও আন বহুতো গুৰুত্বপূৰ্ণ ঘটনা ঘটিছিল আজিৰ এই মহৰম মাহৰ 10 তাৰিখে